নমস্কাৰ বন্ধু বান্ধৱীসকল মই লাগিছোঁ কি শইকীয়া পৰিয়াল নামৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ DIY চাকিৰ বনাব লৈছোঁ। এইকেইটা মই কালাৰ লৈছোঁ। তো গ্ৰীণ কালাৰটো মই আগে কালাৰ কৰি লৈছোঁ। আপোনালোকে চাই যাওক, আপোনালোকৰ 5 মিনিটতে এইটো কাম হৈ যাব। তো আপোনালোকে ট্ৰাই কৰি চাব। মই আজি ট্ৰাই কৰি চাইছিলোঁ, তো বহুতেই ধুনীয়া হৈছে। মই গ্ৰীণ কালাৰটো এপ্লাই কৰি লৈছোঁ। এনেকৈ ধুনীয়াকৈ এপ্লাই কৰি ল'ম, আপোনালোকে চাই যাব। একেবাৰে সহজ দেখিছে নহয়। এয়া মই তলৰ ফালেও কালাৰটো কৰি লৈছোঁ, তেতিয়াহে দেখিবলৈ ধুনীয়া লাগিব। এয়া দেখিছে নহয়, মই কাগজ এখন দি লৈছোঁ যাতে কালাৰটো আকৌ কাপোৰত লাগি নাযায়। এয়া মই অৰেঞ্জ কালাৰ টাইপৰে অলপ কালাৰ কৰিছোঁ। তো গ্ৰীণৰ ওপৰত কৰিছোঁ কাৰণে এনেকুৱা লাগিছে কালাৰটো। আপোনালোকে যিকোনো কালাৰ কৰিব পাৰে, খুবেই ধুনীয়া হয়। এয়া দেখিছে, চিম্পলকৈও ৰাখিব পাৰে আপোনালোকে। মই অলপ ফুল টাইপৰ কৰিম বুলি ভাবিছোঁ। এয়া মোৰ অলমষ্ট ফুলখিনি কৰি কমপ্লিট হৈ গৈছে। এয়া দেখিছে, মই ইয়াত য়েল্লো কালাৰৰ এনেকৈ গোল গোল কৰি দিছোঁ। তাৰমানে আপোনালোকে নিদিবও পাৰে, তো মই দিছোঁ আৰু। এয়া দেখিছে নহয়, ইয়াত মই এনেকৈ দি দিছোঁ, নহ'লে বেছিয়ে চিম্পল লাগিছে। আপোনালোকৰ ওচৰত যদি ব্ৰাছ আছে, ব্ৰাছেও কৰিব পাৰে। মোৰ ব্ৰাছ এনেকুৱা তাৰমানে সৰু চাইজৰ ব্ৰাছ নাই, তো মই ধূপৰ কাঠিৰে কৰিছোঁ। এয়া দেখিছে, ইয়াত এতিয়া হোৱাইট কালাৰটো দি দিম, তো আৰু অলপ ধুনীয়া লুকটো আহিব। আপোনালোকে কেনেকুৱা লাগিছে মোক কমেণ্টত ক'ব। আপোনালোকে বজাৰত কিনিব নগ'লেও হ'ব এনেকুৱা চাকি। তো ঘৰতে এনেকৈ চিম্পল চাকি সজত কৰি ল'ব পাৰে, খুবেই ধুনীয়া লাগে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব প্লিজ কৰি দিব। এয়া চাকি গছ হৈ গ'ল। ফাইনেল লুকটো চাই আপোনালোকে কমেণ্ট কৰি জনাব। এয়া চাকি গছ কমপ্লিট হৈ গ'ল। ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।